আমি খালি হিন্দু মুসলিম করে থাকি। মানব জাতি ঢুকেছে তাতে। 15 দিন আগবলে আইন নীতি আইন বাতিল হোৱাৰ পিছত AIUDF গঠন কৰিলে জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব। মই এনেকৈ টকা দি আছোঁ, মানুহে ভৰিত ধৰি আছে, অলপ অসমীয়া হিচাপেতো গাত লাগিবই। আকৌ আজমল, বাৰে বাৰে আজমল। নিৰ্বাচনত আজমল, বানত আজমল, আজমল ৰাজনীতিত নে ৰাজনীতিত আজমল? মৌলানা বদৰুদ্দিন আজমল সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে আজমল। বদৰুদ্দিন আজমলৰ শেহতীয়া বিতৰ্কৰ কাৰণ এইটো ভিডিঅ'। বান সাহায্য বিতৰণৰ সময়ত শিৱসাগৰত আজমলক সেৱা কৰিছিল এইসকল বন্যাৰ্থই। আজমলৰ পৰা আৰ্থিক সহায় গ্ৰহণ কৰি চৰণ স্পৰ্শ কৰি এই মহিলাসকলে জনাইছিল সেৱা। আজমলেও কোনো বাধা নিদিয়াকৈ বন্যাৰ্থসকলক বিলাই গৈছিল ধন। শিৱসাগৰৰ জনতাই আজমলৰ ভৰিত ধৰি সেৱা লোৱাৰ দৃশ্য মুহূৰ্ততে হৈ পৰিছিল ভাইৰেল। এই কাৰ্যৰ বাবে ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হৈ পৰিল আজমল। অসমীয়া মানুহে আজমলৰ ভৰিত ধৰা দৃশ্যক সহজভাৱে ল'ব পৰা নাই বহু লোকে। বন্যাৰ্থৰ ত্ৰাণকৰ্তা হ'বলৈ গৈ পুনৰ এবাৰ ভিলেন হৈ পৰিল বদৰুদ্দিন আজমল। বিজেপি শিবিৰেও খুৰুঠাৰ সমালোচনাৰে লক্ষ্য কৰি ল'লে আজমলক। বিজেপিৰ প্ৰায়বোৰ নেতা মন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল আজমল। অসমীয়া মহিলাক ভৰিত ধৰোৱা প্ৰসংগক কেন্দ্ৰ কৰি আজমলক দিলে তোলা-ধূনা। 15 দিন আগবলে আইন নীতি আইন বাতিল হোৱাৰ পিছত AIUDF গঠন কৰিলে। উদ্দেশ্য কি? বিয়াসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰীতি নীতি কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে। 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল, ধৰ্ষিত হ'ব লগা হৈছিল, পংগুত্বৰ জীৱন আকোৱালি ল'ব লগা হৈছিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AIUDF জন্ম কৰিছিল। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব। এই একেইটা বিষয় সন্দৰ্ভত এইবাৰ আজমলক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অকণমান মানুহে অফেণ্ড হৈছে যে তেওঁ পইচা দিছে, ভৰিত ধৰিছে। এতিয়া কি পৰিস্থিতিত কি হ'ল মই নাজানো। ডেফিনেটলি ভিডিঅ' ৱাজ নট ইন গুড টেষ্ট। তো ভিডিঅ'টো ভাল লগা ভিডিঅ'টো নহয়। বাকী মই ক'ব খোজা নাই যে মই এনেকৈ টকা দি আছোঁ, মানুহে ভৰিত ধৰি আছে, অলপ অসমীয়া হিচাপেতো গাত লাগিবই। কেৱল শাসক পক্ষই নহয়, বিৰোধী দলসমূহৰো টাৰ্গেট আজমলেই। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মতে বান সাহায্যৰ নামত আজমলে যিমান কৰিছে তাতকৈ বেছি দেখুৱাইছে। কংগ্ৰেছ দলেও মুঠেই শুনিব নিবিচাৰে আজমলৰ নাম। বান বিভীষিকাৰ সময়ত পাৰ্যমানে আৰ্তজনৰ কাষত থিয় দিছে আজমলে। আনকি আজমলে লোৱা পদক্ষেপৰ বাবে শলাগিবলৈ বাধ্য হৈছে শৃংখল চলিহাৰ দৰে নেতাও। কিন্তু ইয়াৰ পাছতে আজমলক কেন্দ্ৰ কৰি সূচনা হয় সেৱা বিতৰ্কৰ। বানৰ সময়তে কেৱল নহয়, নিৰ্বাচনৰ সময়তো আজমলে হৈ পৰে বহুতৰে অস্ত্ৰ। আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব আদি বাক্যও উচ্চাৰিত হয় নিৰ্বাচনৰ সময়ত। শেহতীয়াকৈ বান বিভীষিকাৰ সময়ত আজমলে লোৱা ভূমিকাৰ বাবে প্ৰথম অৱস্থাত প্ৰশংসা বুটলিবলৈ সক্ষম হ'লেও এই ভিডিঅ'টোৱে আজমলৰ সকলো প্ৰচেষ্টা কৰি দিলে পানী পানী। ৰাজনীতিৰ কথা সুকীয়া। আপোনাৰ মতে বদৰুদ্দিন আজমল কিমান প্ৰাসংগিক? কমেণ্টত জনাওক আপোনাৰ মতামত। নিউজ ডেস্ক, নিউজলি।